নমস্কাৰ, মই কংকনে মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোক স্বাগতম জনাইছোঁ। আজি মানে 2 সপ্তাহমান ধৰি মই ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মানে যাব পৰা নাছিলোঁ ক'তো। মই একো ওলাই মেলি যাব পৰা নাছিলোঁ কাৰণ ইমান বৰষুণ দি আছে। আপোনালোকে নিশ্চয় দেখাই পাইছে, মই ক'ব নালাগে নতুনকৈ মানে কেনেকুৱা বৰষুণ দিছে। আপোনালোকে নিশ্চয় দেখাও পাইছে, বুজিও পাইছে। ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ। বতৰটো বেয়া আৰু লগতে ঘৰত সোমাই থাকি একো কৰিব পৰা নাই, ভিডিঅ' আপলোড কৰিব পৰা নাই। ভাবিলোঁ আজি এটা ভিডিঅ' দিম। মই এতিয়া পথাৰৰ মাজত আছোঁ, আপোনালোকক সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিম। মানে মই ঘৰত থাকি একেদিন বৰষুণত কি কৰি আছোঁ, কি কৰা নাই, তাৰে মাজত ফুৰা চকা হৈ আছে। কিন্তু ফুৰা চকা হ'লেও মানে সিমান ভিডিঅ' কৰিবলৈ মানে নোৱাৰিম বা পৰা নাই। আজি ভাবিলোঁ এটা ঘৰত ভিডিঅ' এটা এনেই থকাতকৈ এটা ভিডিঅ' বনাওঁ। যিহেতু বৰষুণৰ বতৰ, বৰষুণ দিছে ইতিমধ্যে, মানে ভাবিলোঁ এটা বৰষুণৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, শেষলৈকে চালে দেখা পাব মই মানে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম। চাওক কেনেকুৱা পানী 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 পানী, সকলো পিনে পানী। মানে বৰষুণ ইমান দিছে, গৰম দিলে গৰম, মানে বৰষুণ দিলে বৰষুণ, নেৰা নেপেৰা ধৰি বৰষুণ চলি আছে। ইমান পানী দেখা পাই নিশ্চয় গমেই পাইছে কেনেকুৱা বৰষুণ দিছে। চাওক আৰু মই এটা বস্তু দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। কেনেকুৱা কি ধুনীয়া মানে মাছৰ কাৰণে নে কিহৰ কাৰণে দি থৈ দিছে মই নাজানো, কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক কি ধুনীয়াকৈ যাই আছে পানী, ইমান ধুনীয়া। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইখিনি হাত। চাওক চাওক বৰষুণ দিছে আৰু বৰষুণ আহিছে। মই সকলো মানে খিনি দেখাবলৈ চেষ্টা কৰিম। আজি মই দিনটো মানে কি কৰিম নকৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। বৰষুণ 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 চোতালৰ পৰা আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। মানে এই বৰষুণ কেনেকুৱা হৈ গৈছে, মানে থাকিও বৰ লাগি গৈছে। মানে সকলো পিনে বৰষুণ, ৰাস্তা ঘাট আপোনালোকে নিশ্চয় দেখা পাইছে কেনেকুৱা হৈ গৈছে। মানে বৰষুণৰ কাৰণে মোৰো থাকি বহুত বৰ লাগিছে। ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মানে কেনেকুৱা আপোনালোকৰ সকলোৰ পিনে বৰষুণবিলাক চলি আছে, দেখিছেনে কেনেকুৱা অৱস্থা হৈ গৈছে ৰাস্তা ঘাট। মানে নেৰা নেপেৰা আজি 3 দিন ধৰি বৰষুণে দি আছে। বৰষুণৰ বতৰত আৰু কি কৰিম, কেৰামে মাৰি আছোঁ দিয়ক। কেৰাম খেলি আছোঁ মানে বৰষুণৰ কাৰণে। মোৰ লগত এওঁ খেলি আছে আৰু ময়ো খেলি আছোঁ। আৰু খেলা হোৱাৰ পাছত মায়ে মোক মাতিলে, আহা আঞ্জাখিনি কুটি দিবাহি। তাৰপিছত মই আঞ্জাখিনি কুটিবৰ কাৰণে যো-জা কৰি আছিলোঁ। মানে মই কি কুটিম তাৰ কাৰণে ৰেডি কৰি আছিলোঁ। যিহেতু দুপৰীয়াৰ ভাত সাজ ৰন্ধাৰ আগত মই আঞ্জা বাৰখিনি কাটোঁ, তো মায়ে মোক মাতিছিল। মই মাক আঞ্জাখিনি কুটি দিয়া হোৱাৰ পাছত মই ভাবিলোঁ মানে মোৰ এখন চাদৰ গাঁঠিবলৈ আছে, চাদৰখন গাঁঠিবলৈ অকণমান ট্ৰাই কৰোঁ। বাছ বেছি নাজানো, বাট অলপ মানে সৰু সৰু গাঁথনিখিনি কৰিব জানো। ভাবিছোঁ সেইখিনিকে গাঁঠি থৈ দিওঁ, টাইমখিনিও মেনেজ হ'ব, লগতে মোৰ গোঁঠা কামটো শেষ হ'ব বা মই জনাও হ'ম। তেনেকৈ ভাবি কিনে মই চাদৰখন গুঠিবলৈ লৈছোঁ। যিয়ে নহওক আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। এয়া মোৰ মৰমৰ ছাগলীজনী, তাই বৰষুণৰ কাৰণে ক্ষীণাই গৈছে 2 দিনমান ধৰি। মানে একো খাব পৰা নাই, ল'ব পৰা নাই, অকল বৰষুণ দি আছে ন। মোৰ মৰমৰ চুম্পুলিটো এনেকৈ চুম্পুলিটোক ভাত দানা চানা দি লৈ মই অকণমান শুবৰ কাৰণে ট্ৰাই কৰিলোঁ। মানে বহুত টোপনি লাগিছিল, যিহেতু কালি ৰাতি খানা খাবলৈ গৈছিলোঁ। টোপনিটো ইমান ভালকৈ পূৰা হোৱা নাছিল, তাৰ কাৰণে মই অলপ টোপনি মাৰিলোঁ। টোপনিৰ পৰা উঠি কিনে ভাবিলোঁ ভিডিঅ'টো মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। এনেকৈ ভাবি কিনে আপোনালোকৰ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। এইখিনি আছিল আজিৰ ভিডিঅ'। আপোনালোকে চাব, লগতে লাইক কমেণ্ট কৰি দিব। ঠিক তেনেহ'লে বাই বাই।